সময় কাৰো বাবে নৰয়। সেয়েহে কোনোবা আমাৰ লগত আহক বা নাহক, আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল। ভাল সময়ে এটা ভাল স্মৃতি দি যায় আৰু বেয়া সময়ে এটা ভাল শিক্ষা দি যায়। আপোনাৰ যদি টকা পইচা আছে তেনেহ'লে আপোনাক সন্মান কৰিব, কাৰণ এতিয়া সন্মান কৰোঁতে জ্ঞানী চোৱা নহয়, টকা পইচা চোৱা হয়। প্ৰমিজৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে তোমাৰ লগত কোন থাকিব বা কোন নাথাকে। নিৰ্ভৰ কৰে মাথো আমাৰ ভাল বেয়া সময় আৰু পৰিস্থিতিয়ে। এজন মানুহৰ জীৱনত যেতিয়া বহুত কিবা কিবি অভিজ্ঞতা হৈ যায়, তেতিয়া মানুহ মৌন হৈ যায়, কাৰো লগত বেছি কথা পাতিব নিবিচাৰে, অকলে থাকিবলৈ বেছি পচন্দ কৰে। যেতিয়ালৈকে দেহত প্ৰাণ থাকিব তেতিয়ালৈকে কষ্ট থাকিব। কষ্টক জয় কৰি আগুৱাই যোৱাৰ নামেই জীৱন। যিসকল মানুহৰ কাম নাথাকে সেইসকল মানুহে মানুহৰ দুখ খুচৰি থাকে, কাৰণ তেওঁ নিজেও একো নকৰে, আনকো কৰিব নিদিয়ে। সম্পৰ্ক এটা আচলতে একপক্ষীয়ভাৱে কোনোবা এজনে জোৰ কৰি জীয়াই ৰাখিব নোৱাৰে। ইয়াৰ কাৰণে দুয়োজনৰ সৎ ইচ্ছা আৰু সৎ চেষ্টা থাকিব লাগিব। ভৰিত লগা আঘাতবোৰে সাৱধানে খোজকাঢ়িবলৈ শিকায় আৰু মনত লগা আঘাতবোৰে শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকায়। আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক। চাওকচোন আপোনাৰ জীৱনত কি আৰু কোন কোন ৰৈ যায়।